হয়নে ককা? হয়নে ককা? হয়নে? এই ভাই বুঢ়াইহে মানে মোক হয়নে বুলি সোধে। কোন কুকুৰ কেলা সেইটো তোৰ মাক কানো? হয় বাইদেউ, 15 আগষ্ট কিমান তাৰিখে ক'ব পাৰিবনে আপুনি? নাজানো। মাৰো কেলা 15 আগষ্ট কিমান তাৰিখে নাজানো। নমস্কাৰ বন্ধুসকল, আপোনালোক পুনৰ স্বাগতম জনাইছো আমাৰ ৰয়নাইটি ভিডিঅ'লৈ। আৰু আজি আমাৰ লগত উপস্থিত আছে মামা আৰু ককাও আছে। দিয়ক ককা মাজে মাজে আহিব। আৰু আজি যিহেতু স্বাধীনতা দিৱস, সকলো অসমবাসী ভাৰতবাসী ৰাইজলৈ মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিলে। আজিৰ দিনটোতে আমাৰ এই সুন্দৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিলে, হয়, যাৰ বাবে আমি আজি স্বাধীনতাভাৱে থাকিব পাৰিছোঁ, হয়। আৰু আজি আমাৰ লগত উপস্থিত আছে এগৰাকী বাইদেউ, হয়। আজিৰ দিনটোত কি বুলি কোৱা হয় আমি সকলোৱে জানো। আজিৰ দিনটোক কোৱা হয় 15 আগষ্ট। 15 আগষ্টৰ দিনটো আমি স্বাধীনতা দিৱস হিচাপে মানো। এতিয়া মই আমাৰ বাইদেউলৈ এটা কুৱেশ্যন, ঠিক আছে? সেই বাইদেউ, মই এটা মানে কুৱেশ্যন কৰিম আপোনাক। 15 আগষ্ট কি বুলি কোৱা হয়? নাজানো মই। হয় বাইদেউ, মোৰ আপোনালৈ এটা ডাঙৰ কুৱেশ্যন, ঠিক আছে? 15 আগষ্ট কিমান তাৰিখে? মই ক'ব নোৱাৰো। মই ক'ব নোৱাৰো। कैसे कैसे लोग रहते हैं यार यहाँ? আপোনালোকে কওকচোন কমেণ্ট কৰি 15 আগষ্ট কিমান তাৰিখে? মই ক'ব নোৱাৰো। মই ক'ব নোৱাৰো। মাৰো 15 আগষ্ট কিমান তাৰিখে নাজানে মানে? कैसे कैसे लोग रहते हैं यार यहाँ? একদম বেয়া নাপাব, আমাৰ ষ্টুডিঅ'ত ভাল ভাল মানুহ আছে। উপস্থিত আমাৰ ষ্টুডিঅ'ত আছে ককা। আসসালামু আলাইকুম। সৰি, আসসালামু আলাইকুম। कौन कुकुर केला সেইটো? এই দম নিদিব, দম নিদিব। হয় বন্ধুসকল, এইটো বহুত দিনৰ আগত মই এই মুছলিম ধৰ্মৰ টুপিটো পিন্ধিও ভিডিঅ' বনাইছিলোঁ ইনষ্টাগ্ৰামত। আপোনালোকে যথেষ্ট সঁহাৰি জনাইছিলে, যথেষ্ট আদৰি লৈছিলে, কিন্তু কিছুমান কণ্ট্ৰভাৰ্চি হৈছিলে তাৰ মাজতে, সেইবাবে মই বাদ দিছিলোঁ অলপ দিনৰ কাৰণে। কিন্তু যিটো আমাৰ সকলো জাতি ধৰ্ম, এটা এটা জাতি ধৰ্ম হ'লেও সকলো মানুহ তেজ ৰঙাই হয়, সকলো মানুহ মানুহে হয়। আজি চাওক, বানপানীৰ সময়ত আমাৰ মামাক মই সুধিম, আজি বানপানীৰ সময়ত সকলো মানুহ ওলাই আহিছে শিৱসাগৰবাসীৰ কাৰণে। ইয়াতে কোনো হিন্দু মুছলিম এইবিলাক জাতিভেদ এইবিলাক নাইকিয়া। মুছলিম মানুহ ওলাই আহিছে, হিন্দু মানুহ ওলাই আহিছে। আমাৰ চাওক, মুছলিম মানুহ কিমান বেছি সহায় কৰিছে, হিন্দু মানুহ কিমান বেছি সহায় কৰিছে। এতিয়া মামা, আপোনাৰ বিষয়ে দাদাজনে কি কৈছে শুনকচোন বাৰু, তাৰপিছত আমি আমাৰ মতামত জনাম, ৰাইজৰ মতামত জনাব। হয়, বিহাৰৰ পৰা মানুহ আনি ভোটখিনি লৈ পেলাই জিকিলে। তাৰপিছত হিন্দু মুছলিম মিয়া এতিয়া মিয়াই কিয় সহায় কৰিছ? চালা, তোক হে আল্লাহ, হে ভগৱান কৃষ্ণ, তোক এনেকুৱা বেমাৰ দিয়ক তই জানি কোনো ডক্তৰে ভাল কৰিব নোৱাৰে তোক। হয় বন্ধুসকল, আপোনালোকে চালে নিশ্চয় দাদাজনে কি কথা কৈছে, কিন্তু ভাল কৈছে বেয়া কৈছে, মই মোৰ ফালৰ পৰা ঠিকেই কৈছে মোৰ হিচাপত। আপোনালোকে জনাব, কাৰণ তেখেতে কৈছে যে হিন্দু মুছলিম সকলো ওলাই আহিব লাগে এই বিপদৰ সময়ত। আৰু সকলো জাতি ধৰ্ম বুলি কোনো কথা নাই, সকলো মানুহ মানুহে হয়। আৰু আমাৰ মামা, এই মামা এইটো হিন্দু মুছলিম কৰি দিছে, কিন্তু মামাক কিন্তু বেয়া নাপাওঁ দেই। মামা মানুহজন ভাল, মামা বহুত ভাল মানুহ, কিন্তু অলপ মানে আৰু এই আৰু জাতি ধৰ্ম কৰিছে, কিন্তু একো নাই। মানে এই বাংলাদেশী মিয়াখিনিকতো আমিও বেয়া পাওঁ, সেইখিনিক খেদিবই লাগিব। কিন্তু আমাৰ যিখিনি লোকেল মুছলিম বা আমি সকলো মিলি থাকিব লাগিব সদায়। আৰু আমি যিখিনি বাংলাদেশী মিয়া, তেখেতক মানে মানে এই ভাই কিবা এটা দিয়াচোন দে। মানে লোকেল মিয়াখিনিক আমি হয় বন্ধুসকল, এইবাৰ আমাৰ মঞ্চত উপস্থিত হ'ব আমাৰ ককা। ককা নমস্কাৰ। ৰ'ব মই অকণমান হিন্দু হৈ লওঁ, গৰমো লাগিছে। ককা, মই আপোনাক এটা কুৱেশ্যন কৰোঁ, ঠিক আছে? আজি কেইদিনমান ধৰি আমি অকণমান বেলেগ কথা ৰাখিছোঁ দেই, ঠিক আছে? আজি কেইদিনমান ধৰি সকলোৱে দেখি আছে যে ইনষ্টাগ্ৰামত হওক, ছ'চিয়েল মিডিয়াত হওক, এটা মানুহ ভাইৰেল হৈ আছে 220 কোটি টকা দি বোলে কুকুৰ বনিছে। মানে কি ক'ম। আৰু এই নিউজটো আচলতে ফেক হয়, মই আপোনাক জনাইছোঁ। কাকা কিবা ক'ব নেকি? কোন চুৰি ভাই কেলা? হয়, কাকাইটো দমেই দিব, মই গম পাইছোঁ। কাকা, এইটো মিছা কথা কিন্তু, ঠিক আছে? আপুনি সঁচা বুলি ভাবিছিলে নিশ্চয়। মানে এই আজিৰ ক্ষেত্ৰত এআইৰ পৰা সকলো পচিবল জানে আপোনালোকে। আৰু মই এই ভিডিঅ'টো ক্লিপটো আপোনাক দেখুৱাই দিছোঁ। এইজন ল'ৰা হয় 220 কোটি টকা দি বোলে কুকুৰ বনিছে বোলে। কিন্তু আৰু এইটো মই ধুনীয়াকৈ দেখাই দিছোঁ, এইটো এআই থ্ৰুৱেদি বনোৱা এটা ভিডিঅ', বহুত বেছি ভাইৰেল হৈ আছে ভিডিঅ'টো। সেইবাবে ভাবিলোঁ এই ভিডিঅ'টোৰ মাজত মই অলপ সেই ভিডিঅ'টো কথা কওঁ বুলি ভাবিলোঁ। আৰু আচলতে এআই ভিডিঅ' হয়, ঠিক আছে? আৰু এআই দ্বাৰা সকলো পচিবল আজিৰ ডেটত। আৰু আপোনালোকে এআই শিকক, আমিও শিকি আছোঁ এআই চিআই কাম, অলপ চলপ ভিডিঅ' চিডিঅ' এআই যোগেদি বনাবলৈ চেষ্টা কৰি আছোঁ। ককা
নৱবিধৰ ভাইৰেল পাইছানে? সেইকাৰণে দৌৰি আহিছা তুমি। হা 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 কাকা কি ক'লে? আকৌ এবাৰ কওকচোন। নৱবিধৰ ভাইৰেল পাইছানে? সেইকাৰণে দৌৰি আহিছা তুমি। হেইয়া, কি কথা কৰিবি? সেইকাৰণে দৌৰি আহিছোঁ বোলে মই। হয়নে? হয় হয়। হয়নে? হয়নে? আৰে হয়। হয়নে? হয় ৰে। হয়, দম নিদিব। এই কাকাই মানে এই কাকাইটো আকৌ কি দিলে আপুনি? খিচ খিচ খিচ। कैसे कैसे लोग रहते हैं यार यार ভাই আমাৰ এইবিলাক যিবিলাক ভাইৰেল এটা কাম নাই বুলি কৈছোঁ মই। চব ইহঁতৰ ইটো হিংসা সিটো ইয়াৰ বোলে মই চৰা কেলা। কিন্তু মই কৈ আহিছোঁ নৱজিতক আমাৰ কমিটিখন এটা কৰা। হয় 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 ককা হয়। ধেমেলীয়া মাজতে কিন্তু ককাই বহুত এটা ভাল কথা কৈ দিলে। হয়, যিখিনি ভাইৰেল মানুহ আছে, যিখিনি ছ'চিয়েল মিডিয়াত কাম কৰে, ইনফ্লুৱেঞ্চাৰ বুলি কয় যাক, সকলো মিলি থকা কথা আমাৰ ককাই কৈছে। একদম ভাল কথা কৈছে ককা, ধন্যবাদ, বহুত বহুত ধন্যবাদ ককা। দোৱা কৰিছোঁ আপোনাক। কৰোণা কৰোণা অ' কৰোণা ক'ত গ'লা কৰোণা ভাইৰাছ। হয় ককা, আপুনি বোলে কৰোণাৰ লগত প্ৰেম খেলি আছে। কৰোণাক মই এশবাৰ খোৱালো কেলা। হয় বন্ধুসকল, আমি আমাৰ ককাৰ লগত কথা পাতিলোঁ, কিন্তু আমাৰ ভিডিঅ'ৰ মাজত যিহেতু আমাৰ ৰাইজক আমি অলপমান হহুৱাওঁ নচুৱাওঁ, আমি ৰাইজক মনোৰঞ্জন দিবলৈ যিহেতু চেষ্টা কৰোঁ, আমি অকণমান গান শুনিব লাগিব। হয়, লগাই দে গান। কি লগাই দে? আৰু এটা হয় বন্ধুসকল, আজি ভিডিঅ'টোত বহুত বেছি মনোৰঞ্জন আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ, বহুত বেছি প্ৰতিস্পৰ্ধা কৰিলোঁ। আপোনালোকে কিন্তু ভিডিঅ'ত এতিয়াও মই জানো লাইক কৰা নাই। হয় বন্ধুসকল, এটা লাইক কৰি দিয়ক। লাইকটো কৰি দিলে আমাৰ অলপ ভিডিঅ' বনোৱাৰ উৎসাহ আহে। আৰু এটা কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। আপোনালোকৰ মতামত জনাওক যে আপোনালোকে কেনেকুৱা পালে, ভাল পালেও বেয়া পালোঁ, ঠিক আছে হয়নে? আকৌ শুনক, হয়নে ককা? হয়নে ককা? হয়নে? এই ভাই বুঢ়াইহে মানে মই হয়নে বুলি সুধে আকৌ। হয় হয় হয়, ময়ে কৈছোঁ দিয়ক। হয়, আপোনালোকে এটা কমেণ্ট কৰক যে ভাল হ'লেও বেয়া হ'লেও ভিডিঅ'টো জনাওক। যদি বেয়া হৈছে আমি আৰু ভাল কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ ভিডিঅ', তেনেহ'লে এটা কমেণ্ট কৰক। এতিয়া আপোনালোকে জনাওক এটা কমেণ্টত আপোনালোকৰ মতামত। হয় বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ৰ মাজেৰে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ৰৈছোঁ।